স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক সকলক জনাও উষ্ম আদৰণি। আপোনাৰ নাম এনআৰচিৰ খচৰা তালিকাত অন্তৰ্ভুক্ত হৈছিলেনে? যদিহে আপোনাৰ নাম এনআৰচিৰ খচৰা তালিকাত অন্তৰ্ভুক্ত হৈছে তেনেহ'লে আপুনি মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক, কিয়নো এনআৰচিৰ খচৰাত নাম অন্তৰ্ভুক্ত হোৱা সকলৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আপুনি প্ৰথমে ইয়াত লিখক nrc.assam.nic.in এনআৰচিৰ ৱেবছাইটত যাওক। এনআৰচিৰ ৱেবছাইটত গৈ আপুনি ইয়াত দেখা পাব কমপ্লিট ড্ৰাফ্ট এনআৰচি লাইভ নাও ক্লিক হিয়াৰ, ইয়াত ক্লিক কৰক। ক্লিক কৰি আপুনি ইয়াত আপোনাৰ 21টা অংকৰ ARN নাম্বাৰ টাইপ কৰক। মই উদাহৰণ দিবৰ বাবে এটা ARN নাম্বাৰ টাইপ কৰি আছোঁ 101050203907 পিছত আপুনি ইয়াত ওপৰত লিখা এই কেপচা কেইটা ইয়াত লিখক। তাৰপিছত সাৰ্চ কৰক। সাৰ্চ কৰাৰ পিছত আপুনি দেখা পাব ইয়াত আপোনাৰ ওপৰত অসমীয়াত নাম লিখা আহিছে আৰু তলত ইংলিছত নাম আহিছে। চাওক সকলোকেইটা নামৰ ওপৰত ইংলিছ, ওপৰত অসমীয়া আৰু তলত ইংলিছ এনেকৈ আহিছে। আপুনি এই ভিডিঅ'টোৰ পৰা এইটো লাভ কৰিব পাৰিছে যে আপুনি যেতিয়া এনআৰচিৰ খচৰা তালিকাত চেক কৰিছিলে প্ৰথমে, তেতিয়া দেখা পাইছিলে যে অকল অসমীয়াত দেখাই আছে, কিন্তু আজিৰ পৰা 2-3 দিন আগতে এনআৰচিৰ খচৰা তালিকা ইংলিছতো আপডেট হৈ গ'ল। গতিকে আপুনি আপোনাৰ পৰিয়ালৰ ARN নাম্বাৰ ইণ্টাৰ কৰি চাই লওক যে আপোনাৰ অসমীয়াত আৰু ইংলিছত নাম শুদ্ধকৈ আহিছেনে নাই, কিয়নো অসমীয়াত বেলেগ হৈ যাব আৰু ইংলিছতো বেলেগ হৈ যাব। সেইটো আপুনি আগতীয়াকৈ শুদ্ধ কৰি লওক, কিয়নো এনআৰচিৰ শুধৰণি, আপত্তি আৰু দাবী দাখিল কৰাৰ অন্তিম তাৰিখ হ'ল 15 ডিচেম্বৰ। আপুনি 15 ডিচেম্বৰৰ আগতে এইটো চাওক, চাই আপোনাৰ যদিহে কিবা অশুদ্ধ আছে আপুনি শুদ্ধ কৰি লওক। 15 ডিচেম্বৰৰ পিছত আপুনি আৰু শুদ্ধ কৰিব নোৱাৰে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে। গতিকে ভিডিঅ'টো আপুনি আত্মীয় পৰিয়াললৈ শ্বেয়াৰ কৰি সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব।